নমস্কাৰ সকলোকে মই দীক্ষিতা পুনৰবাৰ আপোনালোকৰ মাজলৈ এটি নতুন ভিডিঅ' লৈ আহিছোঁ। আজি ভিডিঅ'টো বহুত স্পেচিয়েল হয় কাৰণ যিহেতু আজি বিশ্বকৰ্মা পূজা সেইবাবে আমাৰ দোকানত পাতা হৈছে আৰু এয়া হৈছে আমাৰ দোকানৰ এন্ট্ৰেন্সটো আৰু দেখিব পাৰিছে আমাৰ দোকানৰ ভিতৰৰ পেণ্ডেলটো এইটো গোটেইটো কিমান ধুনীয়াকৈ দিছে আৰু এয়া হৈছে বিশ্বকৰ্মা বাবা। এতিয়ালৈকে মুখখন দেখুৱা নাই যিহেতু পূজা আৰম্ভ হোৱা নাই, যেতিয়া হ'ব তেতিয়া মুখখন দেখাব আৰু এইটোৱে হৈছে ভিতৰৰ পেণ্ডেলটো আৰু এতিয়া আমি সকলোৱে মিলি কাটা বাছাত লাগি আছোঁ। এয়া ফল মূল শাক পাচলি সকলোবোৰ চব নিজৰ নিজৰ কামত ব্যস্ত আৰু এইফালে হৈ আছে আমাৰ বৰ্তাহঁতে বনোৱা ষ্টাৰ্ট কৰি দিছে আৰু এইটো হৈছে আমাৰ দোকানৰ বেক সাইডটো আৰু এতিয়া আমাৰ পূজা আৰম্ভ হৈ গ'ল। পাপা এতিয়া যিহেতু পূজাত বহি আছে সকলোবোৰ মই অলপ অলপকৈ ভিডিঅ' কৰি ৰাখি দিছোঁ যিহেতু ভৱিষ্যতে আমি চাব পাৰোঁ সেইবাবে। আৰু এতিয়া পূজা কৰি হোৱাৰ পিছতে এতিয়া কৰিছে গাড়ীৰ পূজা, সকলোবোৰ গাড়ীৰ আৰু এতিয়া এয়া চববোৰ গাড়ীৰ পূজা কৰিছে আৰু এইখন হৈছে আমাৰ পাপাৰ ফাৰ্ষ্ট গাড়ী বুলি ক'ব পাৰি আৰু পাপাই বহুত ভাল পায় এই গাড়ীখন। যিমানেই নতুন গাড়ী নাহক কিয় পাপাৰ ফেভৰেট গাড়ী এইখনেই কাৰণ এইখন যিহেতু ফাৰ্ষ্ট গাড়ী। আৰু এতিয়া চব পূজা কৰি হোৱাৰ পিছত এতিয়া আমাৰ খোৱাৰ আয়োজন আৰম্ভ হৈ গ'ল। এইখিনি হৈছে মোৰ লগৰখিনি, সিহঁতো ধুনীয়াকৈ মাতিছোঁ আৰু আহিছে, ভালো লাগিছে। গোটেইখিনি হৈছে মোৰ লগৰ, এইফালেও এয়া মোৰ লগৰে হয়। আৰু এতিয়া আহিছে আমাৰ নামতি পাৰ্টি আৰু এতিয়া আমি চবেই সেৱা কৰি আগবঢ়াই দিছোঁ যে তেওঁলোকে নাম আৰম্ভ কৰিব পাৰে। আৰু এতিয়া শুনকচোন তেওঁলোকৰ ধুনীয়া ধুনীয়া নাম কিছুমান। কৃষ্ণ কলিয়া কৃষ্ণ কলিয়া
হরি ও পুকিলু জানা করো নহরে ও মাধব লতি ফুল কালা ফুকাল হরি নাম রে রাতি কুমার ও টুকুকে ধরে যাতে ও হরি রাম 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 হরি রাম রাম ও হরি 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 জয় হরি রাম হরি জয় হরি রাম হরি জয় হরি রাম হরি জয় হরি রাম হরি আজি মই ভিডিঅ'টো ইমানতে সামৰিছোঁ আৰু ভগৱানৰ কৃপাত আজি আমাৰ বিশ্বকৰ্মা পূজা বহুত ভালে কুশলে গ'ল আৰু আশা কৰিব যে আহি থকা দিনবোৰো আমাৰ এনেকেই ভালে কুশলেই যায় এণ্ড থেংক ইউ ফৰ ৱাচিং কোনোবাই দি মোৰ চেনেল নতুন আছে প্লিজ ছাবস্ক্ৰাইব কৰিব নাপাহৰিব থেংক ইউ